गुरुदेवा सर्वकारेषु वन्दे देवौमापतिं सुरगुरो वन्दे वन्दे शिवशशाङ्कवन्दिमय वन्दे मुकुन्दाप्रिया वन्दे भक्तजनाश्रयं सवरदा वन्दे জয়তে যিজন উমাৰ পতি যিজন জগতৰ নাথ যিজন জগতৰ কাৰণ আৰু কাৰণ যিজনক বন্দনাৰ মাধ্যমেৰে শিষ্য সূৰ্য শশাংক বন্নী আদি দেৱতাই উৎকৃষ্ট হৈ থাকে সেই পৰম পুৰুষ শিৱ মহাদেৱৰ শ্ৰী চৰণত আমি জয় জয়তে জনাইছো আমাৰ সহস্ৰকোটি প্ৰণিপাত। দ্বিতীয়তে আজিৰ এই মহাশিৱৰাত্ৰিৰ এই মধুৰ স্থানত ঐতিহাসিক হাতীগড় দেৱালয়ৰ এই হৰি মন্দিৰত উপস্থিত হোৱা শিৱপ্ৰেমী হে ভক্তপ্ৰাণ পিতৃস্থানীয়সকল মাতৃস্থানীয়সকল আমাৰ ভাতা ভগ্নীস্থানীয়সকল আৰু আমাৰ সন্তান সদৰি আমাৰ সন্তানসকল সকলোকে আমি এক নৰনাৰায়ণ পদবী জ্ঞান কৰিছোঁ আমাৰ ভক্তি ৰঞ্জনী। আজি পবিত্ৰ দিৱস আজি প্ৰত্যেকে ইয়াত সমাগত হৈছে এক বিশেষ উদ্দেশ্য আগত ৰাখি আজি মহাশিৱৰাত্ৰি। এই মহাশিৱৰাত্ৰি দৰ্শন শিৱলিংগ দৰ্শন বন্দন কৰিবলৈ আহোঁতে আমি যদি আমাৰ অন্তঃকৰণত আজিৰ দিনটোৰ বিশেষত্ব কি শিৱৰ মহাত্মা কি কিহৰ কাৰণে আজি পুণ্য দিৱসটি প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে সেই ক্ষেত্ৰত আমি নিশ্চয় জানি ল'লে আমাৰ ভক্তিভাৱ আৰু জাগৃত হোৱাত নিশ্চয় সহায়ক হ'ব। এই ক্ষেত্ৰত স্কন্দ পুৰাণত পোৱা যায় যেতিয়া দেৱতা অসুৰে অমৃত মন্থন কৰিছিল আৰু সেই মন্থনত দেৱতা অসুৰে এই বাসুকী নাগক মন্থনে জড়ি লৈ সাগৰ মন্থন কৰিছিল। সেই মন্থনত উৎপত্তি হৈছিল হলাহল বিষৰ। সেই বিষৰ প্ৰভাৱত সকলো দেৱতা সকলো অসুৰে মৃতকায় অৱস্থাপ্ৰাপ্ত হ'বলৈ আগবাঢ়িছিল। তেতিয়া পালক বিষ্ণুদেৱ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে ইয়াৰ কাৰণ কি হ'ব কি কৰিলে ইয়াৰ উপায় নিৰ্ধাৰিত হ'ব এই কথা ভাবি থাকোঁতে জগত পালক জগত সংহাৰণ কৰা মহাদেৱ উপস্থিত হ'ল আৰু উপস্থিত হৈ সকলোৰে মংগলৰ অৰ্থে সেই বাহন বিধ পান কৰিলে যাৰ কাৰণে মহাদেৱে নিজৰ কণ্ঠ নীলকণ্ঠৰে বিকশিত হৈ তেওঁ উজ্জ্বলি উঠিল আৰু আজি কিন্তু সেই মহাশিৱৰাত্ৰি দিৱস ৰূপে পালন কৰি অহা হৈছে। এই ক্ষেত্ৰত স্কন্ধ পুৰাণৰ এই উক্তি। দ্বিতীয়তে আকৌ
পুরাণত পোৱা যায় যে মহাদেৱে যেতিয়া সৃষ্টিৰ পাতনি মেলিব খুজিছিল সৃষ্টিৰ পাতনি মেলিব খোজোতে তেখেতে নিজেই নিজৰ নৃত্যৰ ছন্দেৰে সৃষ্টিৰ পাতনি মেলিছিল সেই নৃত্যৰ ছন্দৰ সেই দিনটোৱে হ'ল মহাশিৱৰাত্ৰিৰ এই পূৰ্ণ দিৱস আকৌ পোৱা যায় এই শুভ দিনটো আকৌ কিয় বিখ্যাত এই ক্ষেত্ৰত পোৱা যায় যেতিয়া পতিয়ে দক্ষ যজ্ঞত পতিৰ অপমান সহ্য কৰিব নোৱাৰি নিজে দেহত্যাগ কৰিছিল তাৰপিছত পৰ্বতৰ পাৰ্বতীলৈ জন্মগ্ৰহণ কৰিছিল আৰু যেতিয়া তপস্যা কৰি মহাদেৱ শিৱই তেওঁ গ্ৰহণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু আজি এই শুভ ক্ষণতে এই শুভ দিৱসতে বিবাহ কাৰ্য সমাধা হৈছিল গতিকে ঐতিহাসিক পুৰাণৰ অন্তৰাল ৰহস্য যদি আমি সোমাই পঢ়োঁ তেন্তে আমি দেখা পাম যে পৃথিৱীৰ সকলো জীৱক শ্ৰৱণৰ নিমিত্তে শিৱই নৃত্য কৰিছিল এই দিৱসতে যেতিয়া সাগৰ মন্থনত বিষপাত কৰিছিল এই দিৱসতে আৰু পাৰ্বতীৰ লগত শুভ বিবাহৰ যোগেদি একত্ৰীকৰণ হৈছিল হৰগৌৰী এই দিৱসতে এয়া হৈছে শিৱ মহা শিৱৰাত্ৰি পূৰ্ণ দিৱসৰ পূৰ্ণ গাথা আৰু ৰাত্ৰি ইমান মহাত্মা যাক পঢ়িলে আশ্চৰ্যচকিত হওঁ আমি শিৱৰ মহাত্মাৰ ক্ষেত্ৰত আমি ক'ব খুজিছোঁ ব্যাধৰ কৰ্ম তেখেতসকলৰ বংশৰ পৰম্পৰাই হ'ল জীৱন শিক্ষা আৰু সেই ব্যাধৰ পুত্ৰৰ জীৱন শিক্ষাৰ সেই পাপ হৃদয়ত লৈ ব্যাধৰ পুত্ৰই গভীৰ অৰণ্যত শিৱ হত্যাৰ নিমিত্তে প্ৰৱেশ কৰিছে ভাগ্যৰ চকৰিৰ তলত গভীৰ অৰণ্যত পশু পক্ষী বধ কৰি থাকোঁতে আহিল সন্ধ্যা সময় ব্যাধৰ পুত্ৰই পথ হেৰুৱাই উপায় নেপাই মাছ নিশা এজোপা ওখ বৃক্ষৰ ওপৰত উঠি ৰাত্ৰি যাপন কৰিলে যেতিয়া ৰাতিপুৱা যেতিয়া সূৰ্যে ভুমুকি মাৰিলে পৃথিৱী উজ্জ্বল হৈ উঠিল তেতিয়া ব্যাধৰ পুত্ৰই গছৰ পৰা নামি ক্ষুধাটোৰ তৃষ্ণাটোৰ হৈ ক'ত খাবলৈ পায় ক'ত পানী খাবলৈ পোৱা যায় ক'ত তৃষ্ণা নিবাৰণ কৰিব পৰা যায় এই ক্ষেত্ৰত তেখেতৰ দৃষ্টি বন্ধ কৰি গৈ থাকোঁতে চকুত পৰিল এখনি ঋষিৰ আশ্ৰম আৰু সেই ঋষিৰ আশ্ৰমত তেওঁ গৈ উপস্থিত হৈ যেতিয়া মহাঋষিক ক'লে যে মই ভোকাতুৰ মই ক্ষুধাতুৰ মোৰ তৃষ্ণা দূৰ কৰক মোৰ ক্ষুধা নিবাৰণ কৰক সেই শুভ মুহূৰ্তত ব্ৰহ্ম মুহূৰ্তত মহাঋষিয়ে সেই ব্যাধৰ পুত্ৰক উপদেশ দিলে কি উপদেশ দিলে চোৱা বৎস সেয়া এই ওচৰতে জল আছে তুমি স্নান কৰি আহা আৰু ব্যাধৰ খাদ্যৰ লালসাত গা ধুই আহিল আৰু গা ধুই আহি দেখিলে ঋষিৰ সন্মুখত আছে শিৱলিংগ সৌভাগ্যবশতঃ সেইদিনাখন আছিল শিৱ চতুৰ্দশী মহাশিৱৰাত্ৰিৰ সংযোগ অজানিতে অজ্ঞানতাতে সেই ব্যাধৰ পুত্ৰই অনাহাৰে সেই ৰাতিটো পালন কৰিছিল
অজানিত ব্ৰত আৰু অজানিত ব্ৰতৰ অন্তত যেতিয়া স্নান কৰি আহিল শিৱলিংগৰ সন্মুখত নীতিৰ উপদেশ মৰ্মে এপাটি তিনিপাত অৰ্চন কৰিলে যাৰ ফলশ্ৰুতিত কি হ'ল যাৰ ফলশ্ৰুতিত সেই বালকে ঋষিৰ খাদ্য খাই মহাপ্ৰয়াণ ঘটিল আৰু তাৰ যি পাপ আছে জীৱহিংসাৰ সকলো দূৰীভূত হৈ তেওঁ ৰাজকুলত জন্মগ্ৰহণ কৰি পিছৰ জন্মত মহাৰজাৰূপে একচ্ছত্ৰী সম্ৰাট হ'বলৈ সক্ষম হৈছিল। এয়া হ'ল শিৱৰ পূজা মহাত্মা। গতিকে সেই ভক্তবৃন্দ এই মহাপূৰ্ণ তিথিত প্ৰত্যেকেই আহিছে এগছি বন্তি অকণমান গাখীৰ অকণমান বুট মগু তেৰাৰ শ্ৰীচৰণত অৰ্পণ কৰি আমি নিজকে ধন্য কৰোঁ। এই ক্ষেত্ৰত আমি উপবিষ্ট হৈছোঁ এই মন্দিৰৰ ঐতিহ্য জানিবলৈ মন নাযায়নে? এই মন্দিৰৰ ঐতিহ্য জানিবলৈ যাওঁতে আমি ঘূৰি যাব লাগিব ১৭০৮ খ্ৰীষ্টাব্দত যেতিয়া গৌৰীনাথ সিংহই আহোম ৰজা গৌৰীনাথ সিংহই ৰাজত্ব কৰিছিল য'ত ৰাজধানী আছিল শিৱসাগৰত আৰু তেতিয়া মানুহৰ আক্ৰমণৰ সময় সমাগত জানি বৰগাঁৱত ৰাজধানী সুৰক্ষিত নহয় বুলি ভাবি এজন মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই যোৰহাটত ৰাজধানী প্ৰতিষ্ঠাৰ স্বাৰ্থত পৰীক্ষণ কৰিবলৈ প্ৰেৰণ কৰিছিল। আৰু যেতিয়া ৰাজভৃত্যসকলক লগত লৈ মন্ত্ৰী পূৰ্ণানন্দই যোৰহাটলৈ গমন কৰিছিল য'তেই বিয়াহত আঁতৰ হয় ত'তেই একোটা পুখুৰী খন্দাইছিল আৰু তাৰ স্বতথ্য উদাহৰণ আমাৰ কাষত থকা এই ৩০০ ফুট দৈৰ্ঘ্যৰ ২৫০ ফুট বহলৰ এই ৰহধৰা পুখুৰী এই মন্দিৰৰ ঠিক কাষতে ছবিঘা মাটি আগুৰি যি ৰহধৰা পুখুৰী আছে গৌৰীনাথ সিংহৰ পৃষ্ঠপোষকতা খুব বৈজ্ঞানিক দৃষ্টিভংগীৰে খনন কৰা হৈছিল। তাৰ মধ্য স্থাপন কৰা হৈছিল নাগপূজা। সেইবিলাক নাগপূজা এই কাৰণে কোৱা হয় তাৰ মাটিত থকা অংশ তাত নাগক প্ৰতিকৃতি ৰূপে কাটি গোপে তামেৰে সোণেৰে অলংকৃত কৰি সেই পুখুৰীৰ তলত স্থাপন কৰা হৈছিল। আৰু বৈজ্ঞানিক সত্যতা আছে যে কি নাগ ফুটাৰ কাষেদি যি জল ওলাব সেই জল সদায় স্নিগ্ধ। সেয়া আপোনালোকে চালে আপোনালোকে দেখা পাব এই পুখুৰীৰ পানীও যদিও বহুতো মৎস্য পালন কৰা হৈছে ৰাইজৰ চক্ষু তৃপ্তিৰ কাৰণে কিন্তু পানী নিৰ্মল। এই পৌৰাণিক তত্ত্বসমূহ এই ঐতিহ্যসমূহ আমাৰ শিশুসকলে জনাটো অতিৱ প্ৰয়োজন। আকৌ যদি আমি শিৱলিংগৰ নাম কথা চাওঁ সেই ১৭০৮ খ্ৰীষ্টাব্দতে গৌৰীনাথ সিংহৰ স্বপ্নাবিষ্ট হৈছিল। গৌৰীনাথ সিংহই সপোন দেখিছিল যে ভোৰৰ ৰাণীয়েদি গৈ আছে ভোৰৰ ৰাণীয়ে যদি গৈ থাকোঁতে এখন পথাৰ পাইছিল পথাৰখনৰ নাম হামদৈ পথাৰ আৰু সেই হামদৈ পথাৰত এভাগ লিংগ আছে আৰু সেই লিংগক আনি ৰহধৰা পুখুৰীৰ কাষত প্ৰতিষ্ঠা কৰা আৰু সেই কথাক আদেশ নিৰ্ধাৰিত কৰি গৌৰীনাথ সিংহই অনেক চন্দৰী পঠাইছিলে শিৱলিংগ আনয়নৰ কাৰণে। কিন্তু শিৱলিংগৰ মহাত্মাৰ কাৰণে সেই চন্দৰীসকলে সেই শিৱলিংগ লৰাব নোৱাৰিলে দাঙিব নোৱাৰিলে লৰাব নোৱাৰিলে নিষ্ফল হৈ মহাৰাজ গৌৰীনাথক ক'লেহি মহাৰাজ আমি লিংগভাগ আনিবলৈ অপাৰগ আমি লৰাব নোৱাৰিলেও
পৰামৰ্শ প্ৰদান কৰিলে মহাৰাজ আপুনি দৈক্ষিত্য ব্ৰাহ্মণ নি তাৰে ভাবি নৈবেদ্য অৰ্পণ কৰক সজ্জনসকলক লগত লৈ যাওক নিশ্চয় সেই লিংগ আপুনি আনিবলৈ সক্ষম হ'ব গুৰুনাথ সিংহই সেই ৰাজসিংহৰ উপদেশক শিক্ষাৰ্য কৰি ব্ৰহ্মনা পথাৰত সেই শিৱলিংগ ৰাজমহলত নৈবেদ্য অৰ্পণ কৰি হেলা ৰঙে উঠাই আনিলে এই ঐতিহ্যমণ্ডিত পূজিত হৈ থকা এই শিৱলিংগ ভাগ এই শিৱলিংগ ভাগ গৌৰীনাথ সিংহৰ 1508 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিলে আৰু ইয়াত যে যি অভিষ্ট কৰি নিজৰ পূজা অৰ্চনা আগবঢ়াইছে প্ৰত্যেকেই ইয়াত শিক্ষা কৰিছে প্ৰত্যেকৰে মনোকামনা